নমস্কাৰ, মই অভিজিত গোস্বামী আৰু আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ দিনটোৰ নতুন কিছু খবৰ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি নতুনকৈ আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনটো দবাই দিয়ে যেন। এপেজ বেংকৰ অধ্যক্ষ পদৰ পৰা অব্যাহতি ল'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শুক্ৰবাৰে সন্ধিয়া অব্যাহতি ল'লে মন্ত্ৰী শৰ্মাই। উল্লেখযোগ্য যে শেহতীয়া বিতৰ্কত আৱৰ্তনত সোমাই পৰিছিল বেংকটোৰ পৰিচালন সঞ্চালকগৰাকীয়ে। অসমীয়া জাতিৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰিছিল পৰিচালন সঞ্চালকগৰাকীয়ে। কাৰ্যালয়টোতো কাম কৰা অসমীয়া কৰ্মচাৰীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিলে সঞ্চালকগৰাকীৰ বিৰুদ্ধে। বেংকৰ বিষয়া আৰু কৰ্মচাৰীসকলে অভিযোগ দিছিল যে অধ্যক্ষ হিমন্ত বিশ্ব শৰ্মাক কিন্তু কোনো ব্যৱস্থা নোলোৱাকৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা অব্যাহতি ল'লে শৰ্মাই। গজৰাজৰ মৃত্যুত গৰজি উঠিছে সমগ্ৰ দেশ। মানুহৰ মানৱীয়তা যেন কালৰ গৰ্ভত। শিক্ষিত ৰাজ্য বুলি চিহ্নিত কেৰালাত পিপাচিকতাৰ আৰু একাংশ দানৱৰ বিকৃত মানসিকতাৰ চিকাৰ হোৱা গৃহিণী হাতীজনীৰ ঘটনাই তোলপাৰ লগাইছে দেশত। এই ঘটনাক লৈ বেদনাৰ ঢল বোৱাৰ মাজতে দোষীক কঠোৰ শাস্তি বিহাৰ ঘোষণা কৰিছিল কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে। বন বিভাগক কঠোৰ নিৰ্দেশ জাৰি কৰিছিল যে দোষীক বিচাৰি উলিয়াই কঠোৰ শাস্তি বিহা হ'ব বুলি জনাইছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। মান্নাকাৰ বন বিভাগে এই বিষয়ে অভিযোগ দাখিল কৰি শুক্ৰবাৰে এজন লোকক গ্ৰেপ্তাৰ কৰিছে বুলি জানিবলৈ দিছে কেৰালা ৰাজ্যৰ বন মন্ত্ৰী কে ৰাজুৱে। ইতিমধ্যে কেৰালাৰ দুটামান ব্যক্তিগত সন্থাই দোষীক চিনাক্ত কৰিলে মোটা ধনৰ উপহাৰ দিয়া হ'ব বুলি ঘোষণা কৰিছিল। প্ৰাপ্ত খবৰ অনুসৰি কেইজনমান স্থানীয় লোকে হাতীটোক অনাৰক্ষত ফটকা ভৰাই খুৱাইছিল। অনাৰক্ষটো মাইকী হাতীটোৰ মুখতে বিস্ফোৰণ ঘটে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। প্ৰচণ্ড যান্ত্ৰণা সহিব নোৱাৰি হাতীটোৰ মৃত্যু ঘটে। জম্মু কাশ্মীৰৰ ছোপিয়ান নিৰাপত্তাৰক্ষীয়ে হোৱা সংঘৰ্ষত নিহত 5টা সন্ত্ৰাসবাদী। এলেকাটোত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীয়ে সংঘৰ্ষ অন্ত পৰাৰ পাছতো অভিযান অব্যাহত ৰাখিছে নিৰাপত্তাৰক্ষীয়ে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি দক্ষিণ কাশ্মীৰৰ ছোপিয়া জিলাৰ ৰেবন গাঁৱত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰাৰ তথ্য লাভ কৰিছিল নিৰাপত্তাৰক্ষীয়ে। এই খবৰ লাভ কৰাৰ পাছতেই নিৰাপত্তাৰক্ষীয়ে এলেকাটোত অভিযান চলায়। নিৰাপত্তাৰক্ষীক সদৰি কৰা অনুসৰি তেওঁলোকে সন্ত্ৰাসবাদীকেইটাক আত্মগোপন কৰাৰ বাবে কৈছিল যদিও সিহঁতে সেই কথাত অমান্তি হয় আৰু তাৰ পাছতেই আৰম্ভ হয় সংঘৰ্ষ। অৱশ্যে এই সংঘৰ্ষত নিৰাপত্তাৰক্ষী এজনেও হতাহত হোৱা নাই। টেট আৰু সৰ্বশিক্ষা অভিযানৰ অধীনত কাম কৰা শিক্ষকসকলে 60 বছৰলৈকে কৰিব পাৰিব চাকৰি। 29,701 জন টেট শিক্ষকৰ চাকৰি বাহাল থাকিব 60 বছৰলৈ। তেওঁলোকে লাভ কৰিব পাৰিব বৰ্ধিত হাৰত DA। 11,206 গৰাকী ষ্টেট পুল শিক্ষকেও লাভ কৰিব পাৰিব এই সুবিধা। বেংকৰ পৰা ল'ব পাৰিব ঋণ। 2010 চনত নিযুক্তি লাভ কৰা ঠিকাভিত্তিক শিক্ষকেও লাভ কৰিব পাৰিব এই সুবিধা। 5,243 গৰাকী হাইস্কুল শিক্ষকৰ বাবেও আছে এই সুবিধা। তেওঁলোকে 60 বছৰৰ বাবে বাহাল থাকিব চাকৰি। লাভ কৰিব পাৰিব PF। অন্যান্য নিয়মীয়া চৰকাৰী চাকৰিৰ দৰে তেওঁলোকে লাভ কৰিব ছুটি। সকলো শিক্ষানুষ্ঠানতে এইবাৰ হ'ব বিনামূলীয়াকৈ নামভৰ্তি। প্ৰাদেশিকৃত কোনো শিক্ষানুষ্ঠানে ছাত্ৰ-ছাত্ৰীৰ পৰা ল'ব নোৱাৰিব নামভৰ্তি মাচুল। উচ্চতৰ মাধ্যমিক আৰু স্নাতকলৈকে এই সুবিধা লাভ কৰা হ'ব। ছাত্ৰ-ছাত্ৰীৰ পৰা এটকাও মাচুল ল'ব নোৱাৰিব কোনো শিক্ষানুষ্ঠানে। কৃষি, চিকিৎসা, পলিটেকনিক, বিশ্ববিদ্যালয়লৈকে সকলো শিক্ষানুষ্ঠানতে এই নিয়ম প্ৰযোজ্য হ'ব। নিয়ম ভংগ কৰিলে ল'ব দৃষ্টান্তমূলক ব্যৱস্থা। হোষ্টেলৰ আৱাসীসকলৰ বাবেও মাহে 1,000কৈ টকা মেছ ফিজ দিব চৰকাৰে। কিতাপ ক্ৰয় কৰাৰ বাবেও শিক্ষাৰ্থীয়ে পাব 1,000কৈ টকা। লখিমপুৰ জিলা নাৰায়ণপুৰত হোম কোৱাৰেণ্টাইন হৈ থকা এতিয়া 2.5 বছৰীয়া শিশুসহ 2জনৰ COVID-19 পজিটিভ। দিল্লীৰ হোটেল মেনেজমেণ্ট কৰা নাৰায়ণপুৰৰ বুঢ়া-বুঢ়ী যুৱক পবিত্ৰ হাজৰিকা আৰু 2.5 বছৰীয়া পুত্ৰ
কোভিড পজিটিভ চিনাক্ত হৈছে। উল্লেখযোগ্য যে পত্নী পুত্ৰসহ 2 জুনত দিল্লীৰ পৰা ডিব্ৰুগড়লৈ ফ্লাইটেৰে আহি সোৱণশিৰি কলেজত চাবলৈ 2.5 বছৰীয়া সন্তানটোৰ বাবে শাহুৱেকৰ ঘৰ পদ্মপুৰত হোম কোৱাৰেণ্টাইন হৈ আছিল পবিত্ৰ হাজৰিকাৰ লগত পুত্ৰ সুভিত হাজৰিকা আৰু পত্নী একেলগে আহিছিল দিল্লীৰ পৰা। অসমৰ কৰোনাত আক্ৰান্তৰ সংখ্যা 2565লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ দেওবাৰে পুনৰ 92গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছৰ অৱস্থিতি। স্বাস্থ্যমন্ত্ৰীয়ে অৱগত কৰা মতে ইয়াৰে 39গৰাকী হোজাইৰ, 24গৰাকী ধুবুৰীৰ, 10গৰাকী নগাঁৱৰ, 7গৰাকী গোলাঘাটৰ, 6গৰাকী মাজুলীৰ, 5গৰাকী লখিমপুৰৰ আৰু 1গৰাকী ধেমাজিৰ। ৰাজ্যত সম্প্ৰতি 1970গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে আৰু আৰোগ্য লাভ কৰিছে। সুস্থ হোৱা ৰোগীৰ সংখ্যা হৈছে 588গৰাকী লোক। ষষ্ঠৰ পৰা 10ম শ্ৰেণীলৈকে এসপ্তাহত 2 দিনকৈ হ'ব পাঠদান। এই সন্দৰ্ভত ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিছে নীতি। শিক্ষামন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই দেওবাৰে সংবাদমেলযোগে এই কথা ঘোষণা কৰে। সামাজিক ব্যৱধান ৰক্ষা কৰি শ্ৰেণীকোঠাসমূহ আৰম্ভ কৰিবলৈ সাজু হৈছে চৰকাৰ। সোমবাৰে মানৱ সম্পদ মন্ত্ৰালয়ৰ সচিবৰ সৈতে আছে গুৰুত্বপূৰ্ণ আলোচনা। মানৱ সম্পদ মন্ত্ৰালয়ে ল'ব চূড়ান্ত সিদ্ধান্ত।